আজিৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল আজমিৰ শৰীফৰ পৰা অহা 5জন লোকৰ দেশত কোভিড-19 ধৰা পৰিছে। বাছখনত 45জন যাত্ৰীৰ আছিল, তাৰে ভিতৰত 35জনৰ ফলাফল ঋণাত্মক আহিছে। এই কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা সংবাদ মেলযোগে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰাজ্যত কোভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 58জনলৈ। নিশা নতুনকৈ কৰোনাত আক্ৰান্ত 2জন কাছাৰ জিলাৰ। ৰাজস্থানৰ আজমিৰ শৰীফৰ পৰা অহা বাছৰ যাত্ৰী আছিল এই দুয়োগৰাকী। আন এটা খবৰ হ'ল 1 পৰা 15 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব CBHEৰ পৰীক্ষা। কেন্দ্ৰীয় সংসাধন মন্ত্ৰালয়ে কৰিলে এই ঘোষণা। আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 39,81,312 জনলৈ বৃদ্ধি পালে। মৃত্যু হোৱা লোকৰ সংখ্যা 2,74,408 জন হৈ গ'ল। আটাইতকৈ বেছি লোক মৃত্যু হৈছিল আমেৰিকাত 77,883 গৰাকী লোক। আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছিল আমেৰিকাত 13,08,312 গৰাকী লোক। আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে। এই ভাইৰাছত আক্ৰান্ত হৈ 59,642 জনলৈ বৃদ্ধি পালে। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈ গ'ল 1985 জনলৈ বৃদ্ধি পালে।